Welcome to my YouTube channel MR Coaching Academy. মৰমৰ সৰস্বতীসকল, আজি আকৌ লৈ আহিছোঁ নতুন এটা ভিডিঅ' ক্লাছ 10 লেসন নম্বৰ 4 দ্বিঘাত সমীকৰণৰ এক্সাৰসাইজ 4.3 কুৱেশ্যন নম্বৰ 2 টো কৈছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি দ্বিঘাত সমীকৰণ এটাৰ মূল নিৰ্ণয় কৰিব লাগে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলত নতুন সিহঁতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা আৰু লগতে এটা লাইক কৰিবা, কিয়নো তোমালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে পৰৱৰ্তী এটা নতুন ভিডিঅ' আপলোড কৰিবলৈ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি জানো দ্বিঘাত সমীকৰণ এটা, যিকোনো এটা দ্বিঘাত সমীকৰণ এটা কি হয়, এনেকুৱা আৰ্হিৰ হয়, য'ত ইয়াৰ পৰা আমি গম পাওঁ x স্কয়াৰ হওক মানে a, x স্কয়াৰ হওক মানে b, ধ্ৰুৱক মানে হৈছে c। এতিয়া ইয়াৰ পৰা আমি এই দ্বিঘাত সূত্ৰৰ পৰা, দ্বিঘাত সমীকৰণৰ পৰা এটা দ্বিঘাত সূত্ৰ হৈছে এটো x = -b + -√b² - 4ac / 2ac। আমি ইয়াৰ পৰা এই সমীকৰণৰ পৰা a b c এই মানখিনি লৈ কিনে আমি এই সূত্ৰত বহাই দিম। বহাই দিয়াৰ পিছত আমাৰ কি হ'ব, শেষত x ৰ দুটা মূল উলিয়াব। এতিয়া ইয়াত আমি কি দেখা পাইছো, x স্কয়াৰ হওক মানে a কিমান 2 আৰু x ৰ হওক মানে কি b = -7 আৰু c মানে কিমান 3। আমি জানো দ্বিঘাত সূত্ৰটো কি, x = -b + -√b² - 4ac / 2ac। ইয়াত -b মানে কি, আমাৰ সূত্ৰ মাইনাসটো থাকিব আৰু b ৰ মানটো কিমান -7, মাত্ৰ প্লাস মাইনাস √b² মানে -7 হোল স্কয়ার - 4ac, এর মানটো হৈছে 3 আৰু c ৰ মানটো হৈছে এর মানটো হৈছে 2 আৰু c ৰ মানটো হৈছে কিমান 3। তলত থাকিব কিমান টুৱাইস a, এর মানটো হৈছে কিমান 2। ইয়াৰ পৰা মাইনাস প্লাস, এটো দিব নালাগে 7, কিন্তু এইবিলাক সংখ্যাৰ আগত কি থাকে প্লাস এটা থাকে, প্লাস মাইনাস √b² মানে 7 স্কয়ার হেৰি কৰিলে কিমান হ'ব 49 মাইনাস 4ac 4 × 8 8 × 24 ডিভাইডেড বাই টুৱাইস a 2 × কিমান 4। ইয়াত 7 প্লাস মাইনাস √49 ৰ পৰা 24 গলে কিমান থাকিব, 9 ৰ পৰা 4 গলে 5, 4 ৰ পৰা 2 গলে 2, তলত থাকিল কিমান 4। তাৰ পিছত 7 প্লাস মাইনাস, আমি জানো 25 ৰ বৰ্গমূল কিমান 5, মানে দুটা 5 ইনটু কৰাৰ পিছত আমাৰ 5 স্কয়ার মানে হৈছে আমাৰ 25, স্কয়ার ৰুটটো কেনসেল থাকিব 5, তলত থাকিল 4। আমি ইয়াৰ পৰা কি গম পালো, প্লাস মাইনাস আছে মানে দুটা মান। ইয়াৰ পৰা আমি কি গম পালো 25 ৰ যেটো আমাৰ স্কয়ার আছিল মানে 5 স্কয়ার, স্কয়ার ৰুটটো কেনসেল হৈছে আৰু 5 টো আছে আৰু তলত কিমান আছে 4 আছে। এতিয়া এই মানটো কি হ'ব, মানে x ৰ মানটো দুটা মান আছে ইয়াত, 7 প্লাস মাইনাস 5 মানে এবাৰ প্লাসত হ'ব এবাৰ মাইনাসত হ'ব। এতিয়া আমি লিখিম আইদার বা নাইবা অর্থাৎ x = কি হ'ব 7 + 5/4 = 7 আৰু 5 কিমান 12, তলত থাকিল 4, 4 12 ত কেইবাৰ যাব 3 বাৰ। আৰু এটা কি হ'ব পাৰে, এবাৰ মাইনাসত লিখিম আমি x = 7 - 5 ডিভাইডেড বাই 4 = এবাৰ আমি কি কৰিছো মাইনাসত লিখিছো, এবাৰ প্লাসত এবাৰ মাইনাসত লিখাৰ পিছত 7 ৰ পৰা 5 গলে থাকিব 2 আৰু তলত থাকিব আমাৰ কিমান 4। এবাৰ কি গম পালো 2 ত কেইবাৰ যাব একবাৰ আৰু 4 ত কেইবাৰ যাব 2। ইয়াৰ পৰা আমি কি গম পালো যে এই দ্বিঘাত সমীকৰণৰ
যেহেতু দ্বিঘাত সমীকরণ মানে মূল থাকিব দুটা, এই দ্বিঘাত সমীকৰণৰ মূল দুটা হৈছে এটা হৈছে 3 আৰু এটা হৈছে